আজি আমাৰ ৰুমত এভাগী নাম অনুষ্ঠিত কৰাৰ কাৰণে আমি টঙৰা সত্ৰৰ পৰা কেইজনমান ভকতক আমন্ত্ৰণ কৰি আনিছিলোঁ আৰু তেখেতসকল আহি পোৱাৰ পিছত ময়ো মোৰ প্ৰিয় সাজযোৰ পিন্ধি লৈ এয়া নামত বহাৰ কাৰণে পূৰা ৰেডি হৈ গৈছোঁ। আৰু এইফালে চাওকচোন তেওঁলোকে আমাৰ কাৰণে প্ৰভুসকলে আমাৰ কাৰণে কি ধুনীয়াকৈ মিঠাই পেকিং কৰি লৈ আহিছে। এয়া হৈছে তেখেতসকলৰ আমাৰ প্ৰতি থকা মৰম। আৰু এইফালে যিহেতু নাম প্ৰসংগ আৰম্ভ হৈ গ'ল, ময়ো নামত বহাৰ কাৰণে ৰেডি হৈ গ'লোঁ। আৰু এতিয়া নাম প্ৰসংগ শেষ হৈ যোৱাৰ পিছত আমি সকলোৱে এনেদৰে প্ৰসাদ খালোঁ আৰু ভকতসকলক দিয়াৰ কাৰণে আমি এয়া চাহৰ যোগাৰ কৰি আছোঁ। এয়া আমাৰ পিলিঙাই পূৰা চাহ মিঠাই যোগাৰ কৰি আছে ভকতসকলৰ কাৰণে। এনেদৰে ভকতসকলক চাহ পানী খুৱাই আমি বিদায় দিলোঁ আৰু এয়া যে ভকতসকলে যে আমালৈ পায়স লৈ আহিছিলে তাকো অলপ খাই ল'লোঁ।